নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। আপোনালোকৰ বাবে এটা নতুন খবৰ লৈ আহিছোঁ। APDCLৰ যি চাকৰিৰ বাবে নতুনকৈ পৰীক্ষা এটা পতাৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ এটা নতুন আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। APDCLৰ পৰীক্ষা আপোনালোকৰ কেতিয়া অফিচিয়েল নটিচ আহিব সেই সম্পৰ্কে নিউজত এটা বাতৰি প্ৰকাশ কৰিছে। সেইটো বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, APDCLৰ কেতিয়া অফিচিয়েল নটিচ আহিব তাৰ সম্পৰ্কত প্ৰতিদিন টাইম এটা নিউজ চেনেলত যোৱাকালি বাতৰি এটা প্ৰকাশ কৰিছিল আৰু সেই বাতৰিটোত বিভিন্ন কথা উল্লেখ কৰিছে। সেই সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এই বাতৰিটোত প্ৰকাশ কৰিছিল যে শীঘ্ৰে 2000তকৈ অধিক পদৰ বাবে APDCLৰ নিযুক্তি পৰীক্ষা পতা হ'ব। কিন্তু ইয়াত অকল 2000 পদৰ কথাই উল্লেখ কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে আমাক কৈছিল যে APDCLৰ 5000 পদ আহিব বুলি। কিন্তু এই নিউজটোত অকল 2000 পদ আহিব বুলিয়ে উল্লেখ কৰিছে। পদৰ সংখ্যা কিয় ইমান কমি গ'ল? হয়তো ইয়াৰ যেতিয়া অফিচিয়েল নটিচ আহিব তাত হয়তো 5000 পদৰ কথাই উল্লেখ কৰিব পাৰে। আমি অফিচিয়েল নটিচ আহিলে গম পাম যে কিমান পদ থাকিব। ইয়াৰ পিছত নিউজটোত লিখিছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গ চাকৰিৰ বাবে দিয়া হ'ব বিজ্ঞাপন, মানে আপোনালোকৰ এডভাৰটাইজমেন্ট ওলাব 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ APDCLৰ চাকৰিৰ বাবে। আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ দৰে APDCLৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নটিচ আহিব। ইয়াৰ পিছত বাতৰিটোত লিখিছে যে অভিযন্তা পদৰ বাবেও দিয়া হ'ব বিজ্ঞাপন, মানে আপোনালোকৰ ইঞ্জিনিয়াৰৰ যি পদবিলাক আছে তাৰে বাবেও এডভাৰটাইজমেন্ট ওলাব। ইয়াৰ পিছত একেবাৰে মূল কথাটো, মানে আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ কথা যে APDCLে এইবাৰ আপোনালোকৰ এক্সাম নাপাতে। যিদৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম বিলাক APSCয়ে কণ্ডাক্ট কৰিছিল, ঠিক তেনেদৰে APDCLৰ যিবিলাক এক্সাম আছে সেইবিলাকো APSCয়ে কণ্ডাক্ট কৰিব। ইয়াত উল্লেখ কৰিছে বাতৰিটোত যে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে APSCক, মানে আপোনালোকৰ APDCLে এক্সামটো নাপাতে, APSCয়ে আপোনালোকৰ গোটেই এক্সামটো কণ্ডাক্ট কৰিব ৰিক্ৰুটমেন্ট প্ৰচেছটো, মানে আপোনালোকৰ গোটেই ৰিক্ৰুটমেন্ট প্ৰচেছটো APSCয়ে কণ্ডাক্ট কৰিব, আপোনালোকৰ গোটেই ফিনিছ কৰিব, কমপ্লিট কৰিব APSCয়ে। ইয়াৰ পিছত নিউজটোত লিখিছে যে শীঘ্ৰেই নিযুক্তি পৰীক্ষাৰ বাবে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ পাব, মানে আপোনালোকৰ অফিচিয়েল নটিচ বা আপোনালোকৰ এডভাৰটাইজমেন্ট অতি সোনকালে ওলাব। ইয়াৰ বাবে শীঘ্ৰেই ওলাব বুলি ক'লে আপোনালোকৰ 2022ৰ শেষৰ ফালে অহাৰ বহুত বেছি সম্ভাৱনা আছে, মানে আপোনালোকৰ ডিচেম্বৰৰ শেষৰ ফালে অহাৰ বহুত বেছি সম্ভাৱনা আছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ অফিচিয়েল নটিচ আহিব টোটেল আপোনালোকৰ 12000 পদৰ বাবে। সেইবাবে ইয়াৰ অফিচিয়েল নটিচ ডিচেম্বৰত অহাৰ বহুত বেছি সম্ভাৱনা আছে। আৰু ইয়াৰ অফিচিয়েল নটিচ আহিলে আপোনালোকক জনাই দিম। আপোনালোকে আমাৰ চেনেলৰ লগত কানেক্ট হৈ থাকিব। লগতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব পাৰে বিভিন্ন ধৰণৰ আপডেটৰ কাৰণে। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে তাত ক্লিক কৰি জইন হৈ ল'ব পাৰে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' তাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।